প্লিজ। মেম আপোনাৰ কফি। লিয়ানা, তইচোন বহুত ডাঙৰ মানুহ হৈ গলি। তই আজি সেইবোৰ বাদ দে, তোৰ ঘড়ীটো চাওঁ। এক্সকিউজ মি, মোৰ কল এটা কৰিবলগীয়া আছে, মোৰ মিটিং এখন আছে। কিন্তু অ' মিছ ৰাছা, নাইচ টু মিট ইউ। I don't know that you were already here. Okay, it's fine. Let's come. By the way, আহোঁতে আপোনাৰ একো প্ৰব্লেম ফেচ কৰিবলগীয়া হোৱা নাইতো? No. এই জাষ্ট আপুনি কাৰোবাৰ লগত কথা পাতি আছিল? অ' সেই অল্ড ফেশ্বনজনী। She is my childhood friend. But she is your friend. নোহোৱা তাই আমাৰ লগত একো ষ্টেণ্ডাৰ্ডে মেচ নকৰে। দেখা নাই কিমান চিপ কামবোৰ কৰি আছে তাই। How can I stay with her? মোৰ কোনো মেচে নাই তাইৰ লগত। First মই ভাবিছিলোঁ মই কোনোবা কাইণ্ড এণ্ড পলাইট মানুহৰ লগত ডিল কৰিবলৈ আহিছিলোঁ। But you proved me wrong. মই মিছা কথাটো কোৱা নাই। মিছ, আপুনি কিবা ক'ব? You? মেম মই ভাবিছিলোঁ আজি পোৱা জীৱনৰ আটাইতকৈ ডাঙৰ ভাল খবৰটো মই মোৰ বান্ধৱীজনীক জনাম, কিন্তু তাইচোন মোক চিপ বুলি কৈ দিলে। তোমাৰ খবৰটো কি আছিল? মই চিভিল ছাৰ্ভিচ ক্ৰেক কৰিলোঁ। এই জাষ্ট কল আহিছিল, খবৰটো পাই দৌৰি আহিছিলোঁ, কিন্তু Many congratulations. I understand your feeling. ময়ো কোনো এনেকুৱা মানুহৰ লগত ডিল কৰিব নিবিচাৰোঁ যিয়ে ষ্টেণ্ডাৰ্ডৰ কাৰণে নিজৰ সৰুকালৰ লগৰজনীক পাহৰিব পাৰে। কি ঠিক, তাই পাছলৈ আমাৰ লগতে ফ্ৰড কৰি দিয়ক পইচাৰ বাবে। চ' বাই। মিছ ৰাছা। মই আজি কিবা এটা পোৱাৰ লগতে তাতকৈ বহুত ডাঙৰ বস্তু এটা হেৰুৱালোঁ, মোৰ আৰু তোৰ মাজৰ বন্ধুত্ব। মই ভাবিছিলোঁ বন্ধুত্বৰ মাজত মৰম আদৰ এই সকলোবোৰ থাকে, কিন্তু তইচোন তাৰ মাজত ষ্টেণ্ডাৰ্ড ভৰাই দিলি। Listen, Swati. No, I don't want to listen anything from you. I wish তই অলপ সলনি হবি, অলপ কাইণ্ড হবি আৰু কাৰো ষ্টেটাছ চাই হাৰ্ট নকৰিবি। I wish.